নমস্কাৰ ছাৰ বাইদেউসকল প্ৰণয়জtechnohelp চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাই আছো ছাৰ বাইদেউসকল স্বচ্ছ বিদ্যালয় পুৰস্কাৰ 2021-22 বাবে আপোনালোকে নিজৰ স্কুলৰ ৰেজিষ্ট্ৰেচন কৰিছে বা বহুত সংখ্যক ছাৰ বাইদেৱে এতিয়ালৈকে নিজৰ স্কুলৰ ৰেজিষ্ট্ৰেচন কৰা নাই আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছতে আপোনালোকে এটা সাৰ্ভে আছে সাৰ্ভেত যি কোৱেশ্চন বিলাক আছে সেই কোৱেশ্চন বিলাক ফিল আপ কৰিব লাগিব আৰু লাষ্টত গৈ আপোনালোকে ফটো আপলোড কৰিব লাগিব তাৰ পিছতে আপোনালোকে ফাইনেল সাবমিট কৰিব কিন্তু মই ইয়াতে আপোনালোকক ড্যাশবোৰ্ডত দেখাই আছো আপোনালোকে চাব অসমত অকল 45.77% ৰেজিষ্টাৰ কৰিছে আৰু ফাইনেল সাবমিট কৰিছে 5.58% অনলি মানে আপোনালোক বহুত সংখ্যক ছাৰ বাইদেউ এতিয়ালৈকে নিজৰ স্কুলৰ ৰেজিষ্ট্ৰেচন কৰা নাই ৰেজিষ্ট্ৰেচন কৰাৰ বাবে যদি আপোনালোকে প্ৰবলেম পাইছে মই আগতে এটা ভিডিঅ' আপলোড কৰিছিলো সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে মই মোৰ ডেসক্ৰিপচন বক্সত সেই ভিডিঅ'টো দি দিম বা আপোনালোকে ওপৰত আই বাটনত গৈ সেই ভিডিঅ'টো চাব পাৰিব কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব আজিৰ ভিডিঅ'ত মই কভাৰ কৰিম কেনেকৈ আপোনালোকে সাৰ্ভে প্ৰসেসটো হেক কৰিব আৰু কেনেকৈ আপোনালোকে ফাইনেলি এই ফটোবিলাক আপলোড কৰিব আৰু সাবমিট কৰিব কিন্তু ভিডিঅ'টো স্টাৰ্ট কৰাৰ আগতে এটাই ৰিকুৱেষ্ট কৰিম যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে উপকৃত হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ নিশ্চয় কৰিব ছাৰ বাইদেউসকল লগইন হৈ গ'ল এতিয়া ৰেজিষ্ট্ৰেচনৰ সময়ত যি ফিল্ডবিলাক আমি দিছিলো সেই ফিল্ডবিলাক ইয়াতে আপোনালোকে পাব বাকি ফিল্ডবিলাক ইয়াতে আপোনালোকে ভৰাব লাগিব স্কুল মেনেজমেন্টত আপোনালোকে যাব ইয়াতে গভৰ্ণমেন্ট স্কুল বুলি আছে মই সিলেক্ট কৰিলো স্কুল টাইপ ডে স্কলাৰ category of school আপোনালোকে ইয়াতে category পাব যেহেতু এই স্কুলটো MV স্কুল 1 to 8 মই আপাৰ প্ৰাইমাৰী উইথ গ্ৰেডছ 1 to 8 মাৰিলো তাৰপিছত স্কুল টাইপ বয়েজ গাৰ্লছ কো এডুকেশ্যন হেবাই মই কো এডুকেশ্যন ললো তাৰপিছত আহি গ'ল ইউজেজ অফ স্কুল প্ৰিমাইজেছ সিঙ্গল স্কুল সিঙ্গল শিফট ইয়াতে মই লৈছো তাৰপিছত আপোনালোকে চাব ইয়াৰ অফ এষ্টাব্লিশমেন্ট এই স্কুলটো বহুত পুৰণিয়া হেবাবে ইয়াতে ইয়াৰ অফ এষ্টাব্লিশমেন্ট 1885 স্ক্ৰল কৰি মই ইয়াৰ অফ এষ্টাব্লিশমেন্ট 1885 টো লৈছো লোকেশন অফ দা স্কুল দুটা অপচন আপোনালোক পাব যেহেতু এটো ৰুৰেল এৰিয়া মই সিলেক্ট কৰিছো তাৰপিছত আহি গ'ল বোৰ্ড ইয়াতে আপোনালোকে ষ্টেট বোৰ্ড সিলেক্ট কৰিব নাম্বাৰ অফ ষ্টুডেন্টস এনৰোল বয়েজ কেজন গাৰ্লছ কেজন দিব লাগিব ইয়াতে বয়েজ আছে 154 আৰু গাৰ্লছৰ 169 তাৰপিছত ইয়াতে নেক্সট আপোনালোকে চাব চিলড্ৰেন উইথ স্পেচিয়েল নিডছ CWSN ল'ৰা ছোৱালী আছে না নাই এই স্কুলত CWSN ছোৱালী অকল এজনী আছে মই গাৰ্লছত 1 দিলো নেক্সট আপোনালোকে পাব টিচাৰ ইয়াতে কেইজন আছে মেল টিচাৰ কেইজন ফিমেল টিচাৰ কেইজন ইয়াতে মেল টিচাৰ 8 মই দিছো ফিমেল টিচাৰ 6 14 জন টিচাৰ ইয়াতে আছে স্কুলত তাৰপিছত আপোনালোকে চাব 2016-17 তত স্বচ্ছ বিদ্যালয় পুৰস্কাৰ এই স্কুলে পাইছিলে নাই ইখিনি দিব লাগিব ডিস্ট্ৰিক্ট লেভেল ষ্টেট লেভেল নেশ্যনেল লেভেলত পাইছিলে নাই আপোনালোকে ডিস্ট্ৰিক্ট লেভেলত 16-17 ত ক্লিক কৰিব নো মাৰিব যদি আপোনালোকে পাইছে তেনেহলে ইয়েস কৰিব তিনিটাত নো মাৰিছো ইয়াতেও 17-18 যেহেতু স্কুলে পোৱা নাছিল মই নো ক্লিক কৰিলো তাৰপিছত তলতে আপোনালোকে চাব স্বচ্ছতা একশন প্ল্যান SAP স্কুলে বনাইছে না নাই ইয়াতে আপোনালোকে যদি বনাইছে ইয়েস দিব তাৰপিছত স্ট্যান্ডার্ড অপারেটিং প্রসিডিউর মানে SOP বিষয়ে এওয়ার নে এটো আপোনালোকে যেহেতু এওয়ার ইয়েস মাৰিব মাৰাৰ পিছত আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব সাকসেস দেখাইছে সাকসেসফুলি সাবমিট হৈ গল এই স্কুল প্ৰাইমাৰী ইনফৰমেশন সাকসেসফুলি সাবমিট হোৱাৰ পিছত আপোনালোকে সাৰ্ভেত ক্লিক কৰিব সাৰ্ভে যেহেতু বহুত কিটা কোৱেশ্চন ইয়াতে থাকিব মই আগতে কৰি থৈছিলো আপোনালোকক দেখাই আছো যেতিয়া সাৰ্ভেত আপোনালোকে ক্লিক কৰিব চাব ইয়াতে ওয়াটাৰ যেটো অপচন আছে আৰু আন্ডাৰত 9টা কোৱেশ্চন থাকিব টয়লেটৰ আন্ডাৰত 12টা কোৱেশ্চন থাকিব হেণ্ড ওয়াশিং উইথ সোপৰ অধীনত 6টা কোৱেশ্চন আপোনালোকে পাব অপাৰেশন এণ্ড মেইনটেনেন্সৰ ওপৰত 13টা কোৱেশ্চন আপোনালোকে আনসাৰ কৰিব লাগিব বিহেভিয়াৰ চেঞ্জ এণ্ড কেপাসিটি বিল্ডিংৰ ওপৰত 7টা কোৱেশ্চন আছে আৰু কোভিড-19 প্ৰিপেয়াৰনেছ এণ্ড ৰেসপন্সৰ ওপৰত আৰু 12টা কোৱেশ্চন থাকিব আপোনালোকে গুটেকেটাৰ আনসাৰ দিব লাগিব দিয়াৰ পিছতে তলতে ফটো আপলোড কৰিব লাগিব আপোনালোকে ইয়াতে চাব ফাৰ্স্ট যেতিয়া আপোনালোকে স্টাৰ্ট কৰিব ইয়াতে মই যেহেতু আগতে আনসাৰ বিলাক দি দিছিলো ইয়াতে এডিট সাৰ্ভে আহিছে আপোনালোকৰ ইয়াতে স্টাৰ্ট সাৰ্ভে আহিব স্টাৰ্ট সাৰ্ভেত আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা কোৱেশ্চন বিলাক আহিব কোৱেশ্চনত ABCD এনেকুৱা অপচন থাকিব আপোনালোকে কোৱেশ্চন কেটা পঢ়িব আৰু পঢ়াৰ পিছত আপোনালোকে এটা এটাকে কোৱেশ্চন দিব আৰু নেক্সট ক্লিক কৰি আপোনালোকে যাব নেক্সট মাৰি আপোনালোকে যাব মাৰাৰ পিছত সাৰ্ভে সেভ সাকসেসফুলি আহিব তাৰ পিছত টয়লেটৰ সাৰ্ভে আপোনালোকে সেম প্ৰসেসত এনেকুৱা কৰিব তাৰপিছত টয়লেটৰ সাৰ্ভে সেম আপোনালোকে
গোটেইকেইটা কুৱেশ্যনৰ আনচাৰ দিব লাগিব। হেণ্ড ৱাশ্বিং উইথ চপতো যি কুৱেশ্যন আছে আপোনালোকে দিব। অপাৰেশ্যন এণ্ড মেইনটেনেন্সৰ ওপৰত যি কুৱেশ্যন থাকিব এইখিনি আপোনালোকে আনচাৰ দিব। তাৰপিছত বিহেভিয়াৰ চেঞ্জ এণ্ড কেপাচিটি বিল্ডিঙৰ ওপৰত, আৰু লাষ্টত আপোনালোকে সাৰ্ভে যিটো থাকিব এইটো হ'ল COVID-19 প্ৰিপেয়াৰডনেছ এণ্ড ৰেছপন্স। গোটেইকেইটা পেৰামিটাৰ 100% দেখাই আছে। লাষ্টতে যাই আপোনালোকে চাব ফটোজ 9খন ফটো ইয়াতে আপোনালোকৰ আপডেট কৰিব লাগিব। মই ইয়াতে ফটোজত গৈ ষ্টাৰ্ট সাৰ্ভেত ক্লিক কৰিলো। ফাৰ্ষ্টতে আহি গ'ল ফ্ৰণ্ট ভিউ অফ দ্য স্কুল। সন্মুখৰ পৰা এই স্কুলৰ যি স্কুল প্ৰিমাইজ আছে সেয়া ফটো আপোনালোকে আপলোড কৰিব লাগিব। আপোনালোকে প্ৰথমতেই এটা ফল্ডাৰত ফটোবিলাক ছেভ কৰি ল'ব। মই আপলোড ফটোত গ'লো, এটা ফল্ডাৰত মই ছেভ কৰি থৈছিলো। ফ্ৰণ্ট ভিউ মই লৈছো, আপলোড হৈ গ'ল। আপোনালোকে নেক্সট ক্লিক কৰিব। নেক্সটত গৈ আপোনালোকে পাব স্কুল ইয়াৰ্ড শ্বয়িং অভাৰঅল ক্লিনিংনেছ। সেই স্কুল ইয়াৰ্ডৰ ফটো, প্ৰাংগণৰ ফটোটো আপোনালোকে ইয়াতে দিব লাগিব। মই দিছো। নেক্সট মাৰিব আপোনালোকে ছেপাৰেট ফাংচনেল টয়লেটছ ফৰ বয়েজ এণ্ড গাৰ্লছ। সেই টয়লেটৰ বয়েজ গাৰ্লছৰ ছেপাৰেট টয়লেট যি আছে টয়লেটৰ আপোনালোকে ইয়াতে ফটো আপলোড কৰিব। মই লৈছো। নেক্সট মাৰি লওঁ ফাংচনেল টয়লেট ফৰ CWSN। যদি CWSN টয়লেট আপোনালোকৰ স্কুলত থাকে তেনেহ'লে আপোনালোকে CWSN টয়লেটৰ ফটো ইয়াতে আপলোড কৰিব লাগিব। মই CWSN টয়লেট লৈছো। তাৰপিছত নেক্সটত ক্লিক কৰিছো। নিউট্ৰিশ্যন গাৰ্ডেন, যিটো কিচেন গাৰ্ডেন, যদি আপোনালোকৰ স্কুলত কিচেন গাৰ্ডেন থাকে ইয়াতে আপোনালোকে কিচেন গাৰ্ডেন বা নিউট্ৰিশ্যন গাৰ্ডেনৰ ফটো আপলোড কৰিব লাগিব। মই ইয়াতে নিউট্ৰিশ্যন গাৰ্ডেনৰ ফটো লৈছো। নেক্সট কৰিলো। তাৰপিছত আপোনালোকে চাব ইনচিনেৰেটৰ বিউৰিয়েল চিষ্টেম, কিবা জ্বলাবাৰ যিটো ব্যৱস্থা থাকিব সেই ফটোটো আপোনালোকে চেনিটাৰী ৱেষ্ট জ্বলাবৰ বাবে যি ব্যৱস্থাটো আছে সেয়া ফটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। স্কুলত আছে। মই ফটোটো আপলোড কৰিলো। তাৰপিছত নেক্সট মাৰিব আপোনালোকে। নেক্সট মাৰাৰ পিছত হেণ্ড ৱাশ্বিং উইথ চপ, যিটো ফটো আপোনালোকৰ আছে সেয়া আপোনালোকে চিলেক্ট কৰি ল'ব। মই চিলেক্ট কৰিছো, আপলোড হৈছে। তাৰপিছত নেক্সট ক্লিক কৰিলো। যদি আপোনালোকে ৱাটাৰ কোৱালিটি টেষ্টিং ৰিপৰ্ট আছে তেনেহ'লে ইয়াতে আপোনালোকে আপলোড কৰিব। যিহেতু স্কুলত নাই ইয়াতে মই আপলোড কৰা নাই। নেক্সট মাৰিলো। যদি কোনোবা টিচাৰে এই স্পেচিয়েল ট্ৰেইনিংটো লৈছে স্বচ্ছতাৰ ওপৰত তেনেহ'লে সেই চাৰ্টিফিকেট বা ডকুমেণ্ট যি আছে সেয়া আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। যিহেতু ইয়াতে নাই মই আপলোড কৰা নাই। ফাইনেলি যাই আপোনালোকে এটা চাব সাবমিট বাটন আছে। সাবমিট বাটনত আপোনালোকে ক্লিক কৰিব। মই সাবমিট বাটনত ক্লিক কৰি আছো। ইয়াতে সাবমিট হ'ল। যেহেতু মই দুটা ফটো ইয়াতে আপলোড কৰা নাই সেইবাবে 77% ইয়াতে দেখাইছে। তাৰপিছত আপোনালোকে ভালকে চাব সাৰ্ভেৰ তলত এটা ফাইনেল সাবমিট বাটন বুলি আছে। আপোনালোকে ফাইনেল সাবমিট বাটনত ক্লিক কৰিব। গোটেইখিনি আপোনালোকৰ যি আনসাৰ দিছে ইয়াতে দেখা পাব। তাৰ একদম তললৈ আপোনালোকে আহিব। যি ফটোবিলাক আপোনালোকে আপলোড কৰিছে গোটেইখিনি ইয়াতে দেখাইছে। দেখাবার পিছত আপোনালোকে চাব সাবমিট সাৰ্ভেত আপোনালোকে ক্লিক কৰিব। আপোনালোকে এপ্লাই কৰাৰ সময়ত যি ইমেইল এড্ৰেছ দিছিলে সেই ইমেইল এড্ৰেছত 6টা ডিজিটৰ এটা OTP যাব। এই OTPটো ইয়াতে ভৰাব। ইয়াতে OTP আহিছে 844552। মই ভৰাইছো। ভৰাবৰ পিছত আপোনালোকে সাবমিট OTP যি অপশ্যন আছে তলত তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে তলত চাব ফাইনেল সাবমিশন কমপ্লিটেড সাকসেসফুলি। ইয়াতে প্ৰিন্ট ল'ব পাৰিব, ডাউনলোড কৰিব পাৰিব। আপোনালোকে ইয়াতে ডাউনলোডত মাৰি সেভ কৰি ল'ব। ইয়াতে মই পিডিএফটো সেভ কৰি লৈছো। তো ছাৰ বাইদেউসকল সেয়া আছিল আজিৰ এই ভিডিঅ'। মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিব বিচাৰো আপোনালোকে এতেই যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই স্বচ্ছ বিদ্যালয় পুৰস্কাৰৰ অধীনত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নকৰিলে এতেই ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আৰু যি কেইখন ফটো লাগিব এই কেইখন ফটো মাৰি আপোনালোকে সোনকালে ফাইনেল সাবমিট কৰি ল'ব। কাৰণ আমাৰ অসমৰ পাৰফৰ্মেঞ্চ এতিয়া বহুত পুৱাৰ হৈ আছে। আশা কৰোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেই মেছেজটো দিব পাৰিছো। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ।